Hello friends, welcome back to my YouTube channel. স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত সোমাই পৰিলোঁ। এয়া চাওক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এয়া চাওক লিখা আছে, ইংলিছতো লিখা আছে। এটা চেক ইন হয়, মানে কি গাড়ী কিমান টাইমত ৰখাব লাগে। এয়া অসমীয়াত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক সোমাই পৰাৰ লগে লগে এটা দৃশ্য চাব। এয়াৰপৰ্টতো আহি পাব দেখি আছে, পাব দি লগা গাড়ী পাতি আমি এতিয়া ফ্লাইটৰ ভিতৰত সোমাই আছো। অলপ সময় বহাৰ পিছত ফ্লাইটখন উৰিবলৈ আৰম্ভ কৰিলে আৰু আপোনালোকে ওপৰৰ পৰা গুৱাহাটী চিটিখন অলপ চাই লওক। আপোনালোকে অলপ লাইট চাবলৈ পাৰিছে আৰু অলপ পিছত ভালকে চাগে দেখা যাব। একেবাৰে ওপৰত উঠি আছে ফ্লাইটখন, একেবাৰে ওপৰলৈ উঠিব যেতিয়া আপোনালোকে অলপ ভালকে চাওক। সেয়া চাওক, আপোনালোকে অলপ লাইটখন চাবলৈ পাৰি আছে আৰু এয়া চাওক ওপৰৰ পৰা কিমান মজা ভিউ। ফগ হোৱাৰ কাৰণে খিৰিকীটোত ভালদৰে দেখা নাযায়, ফগ হোৱাৰ কাৰণে, আৰু মোবাইলখনো ইমান ভাল নহয়। অলপ চাই লওক। আৰু ইয়াৰ পৰা অলপ সুন্দৰকৈ অলপ গুৱাহাটী চিটিখন দেখা পোৱা যায়, আপোনালোকে চাব পাৰিছে। ফগৰ কাৰণে ইমান ভালকে নাবাহে। আৰু এতিয়া অলপ ওপৰৰ পৰা গুৱাহাটী চিটিখন অলপ চাই লওক, এতিয়া অলপ বাঢ়িছে, আপোনালোকে অলপ চাই লওক কিমান ধুনীয়া সুন্দৰ পৰিৱেশ। চাই থাকক, গৈ থাকক, আমাৰ সৈতে গৈ থাকক, একেবাৰে মিলিম নেক্সট ষ্টপ। আৰু এতিয়া আমি প্ৰায় চেন্নাই পালোহি। চেন্নাই চিটিখন ওপৰৰ পৰা চাই লওক। ৰাস্তাতে গাড়ী গৈ আছে যে সেইকাৰণে অলপ ৰাস্তাতে গাড়ী গৈছে আছে যে সেইকাৰণে অলপ দেখিবলৈ পোৱা গৈছে। আৰু লাইট বিলাক এইটো চাওক, ৰাস্তাতে গাড়ী গৈ আছে যে সেইকাৰণে ইমান ভালকে পোহৰ হৈ আছে। এয়া চাওক না ভাই, বস্তুৰ দাম। এয়া চাওক, এয়া চাওক, দুটা প্লেচ এহত আমি এতিয়া বেংগলোর আহি পালোহি। বেংগলোর ভাল লাগছে। বেংগলোর চিটিখন বহুত ভাল লাগছে। ওপৰৰ পৰা কি মজা ভিউ হৈছে আৰু এতিয়া জাহাজখন প্ৰায় লেণ্ডিং কৰিব, একেবাৰে তলত নামি গৈছে। ফ্লাইটখন একেবাৰে তলত নামি গৈছে, এতিয়া চাগে লেণ্ডিঙে কৰিব। আৰু ফাইনেলি এতিয়া লেণ্ডিং কৰি দিলে ফ্লাইটখনে। আৰু অলপ এই বেংগলোৰ এয়াৰপৰ্টখন দেখিবলৈ পোৱা গৈছে। ভালদৰে এখন ঠাণ্ডা বেংগলোৰ এয়াৰপৰ্টখন। বেংগলোৰ এয়াৰপৰ্টত চাৰে 12টা হৈছে, এতিয়াও কিমান ভিৰ হৈ আছে।
ৰাতি আমি 12:20 মান হ'ল চাগে। এতিয়া আমি হোটেললৈ গৈ আছো। একেবাৰে হোটেলতে লগ পাম আপোনালোকক। এয়া ৰুমখন চাব পাৰে।